নমস্কাৰ বন্ধুসকল আজি আমি কথা পাতিম অসম পুলিচৰ কমান্ডো বেটেলিয়ন লগতে আমাৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ভ্যাকেন্সি ৰিক্ৰুটমেন্ট আহা কথা 10 তাৰিখে আছিল কিন্তু 10 তাৰিখে নাহিল আৰু এই মাহত আহিবনে নাই তো এইটো ভিডিঅ আলোচনা কৰিম তো আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিলে লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব নতুন নতুন ভিডিঅ আপডেট কৰাৰ কাৰণে তো প্ৰথমতে আপোনালোকৰ অসম পুলিচৰ যিবিলাক ভ্যাকেন্সি আছে এই ভ্যাকেন্সি যেটো ৰিক্ৰুটমেন্ট প্ৰসেস আছে সেই প্ৰসেসত হয়তো যিমান সোনকালে কৰিব বিচাৰিছে হয়তো সময়টো মেকআপ দিব পৰা নাই তাৰ কাৰণত আমাৰ 10 তাৰিখে নাহিল নতুবা আপোনাৰ হয়তো কোনোবা ঠাইত লেহেমি হৈছে তাৰ ফলতে আমাৰ ৰিক্ৰুটমেন্ট নাহিল 10 তাৰিখে হয়তো এই 10 তাৰিখে যদি ৰিক্ৰুটমেন্ট নাহিল তথাপিও সেপ্টেম্বৰৰ লাষ্ট উইকৰ ফালে আহাৰ এটা বহুত চান্স আছে আৰু যদি নাহে অক্টোবৰৰ ফাৰ্ষ্ট উইকত আহিবই তো আপোনালোকৰ আসাম পুলিচৰ যেটো সাইট আছে এই সাইটত আপোনালোকে মাজে মাজে ভিজিট কৰি থাকিব তাত দিয়ে থাকিব ৰিক্ৰুটমেন্ট নোটিস বুলি যিখন আছে সেই তাত দিয়ে থাকিব যে তাত ডেটটো যিমান তাৰিখে আহিব তাত ডেট মান্থ আৰু ইয়াৰটো মেনশন কৰা থাকিব তাত সময় আপোনালোকে ভিজিট কৰক তাত গম পাই যাব লগতে আমাৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 তো ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 প্ৰসেসটো সেম আমাৰ টোটাল আমাৰ 32000 পোষ্ট আহা কথা আছিল কিন্তু নাহিলে কিন্তু প্ৰসেসটো হয়তো লেহেমিয়া হৈছে নতুবা আপোনালোকৰ সময়টো মেকআপ দিব পৰা নাই তাৰ কাৰণে নাহিল আৰু আপোনালোকৰ যিবিলাক ডকুমেন্ট লাগে এই ডকুমেন্ট বিলাক ৰেডি কৰি লওক এপ্লাই কৰিবলৈ আগত তো যিবিলাকে অসম পুলিচৰ যিবিলাক ডকুমেন্ট লাগে বা ADRE গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে এপ্লাই কৰিবলৈ কাৰণে যিবিলাক ডকুমেন্ট লাগে এইবিলাক ৰেডি কৰি লওক যেনেকা কাষ্ট সাৰ্টিফিকেট হওক এমপ্লয় এক্সচেঞ্জ হওক বা ডোমেচিয়েল আৰু এটসেট্ৰা বিভিন্ন ধৰণৰ যিবিলাক কাগজ আছে আৰু আগতীয়াকৈ আপোনালোকে জানে ADRE কৰিছে বা অসম পুলিচ এপ্লাই কৰিছে আগতীয়াকৈ আপোনালোকে জানে যে কোনটো ডকুমেন্ট লাগে আপোনালোকৰ যিবিলাক ডকুমেন্ট আছে আপোনালোকৰ খালি এটাই বস্তু আপোনাৰ কাষ্ট সাৰ্টিফিকেট যিখন পুৰণি কাষ্ট সাৰ্টিফিকেট আছে এইখন অনলাইন নাছিল এই কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে অনলাইন কৰি লওক আৰু লগতে এমপ্লয় এক্সচেঞ্জখনটো অনলাইনে হয় আধাৰ বেসড অনলাইন হয় তো কোনোবাই যদি বনাব পৰা নাই বা কোনোবাৰ কিবা হৈছে বা নতুনকৈ আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰটো হেৰুৱাই গৈছে তো আপোনালোকে চেঞ্জ কৰি লওক এতিয়াও টাইম আছে চেঞ্জ কৰি লোৱাৰ পিছতে আপোনালোকে এমপ্লয় এক্সচেঞ্জখন বনাওক তো এইটো আছিল সৰু এটা ইনফৰমেশন আপোনালোকৰ ভিডিঅটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লৈ নাপাহৰিব নতুন ভিডিঅ আপডেট কৰাৰ কাৰণে আৰু ৰিক্ৰুটমেন্ট যেতিয়া আহিব মই আপোনালোকক জ্ঞাত কৰি দিম তাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ